মই গীতাশ্ৰী আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই ভালে আছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা মই খুব ব্যস্ত হৈ আছোঁ। ঘৰৰ প্ৰত্যেকেই আমাৰ ব্যস্ত হৈ আছে, সৰুৰ পৰা ডাঙৰলৈকে, কাৰণ কাইলৈ ঘৰত এভাগ কৰ্ম আছে। দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ আছে। গতিকে মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে আমাৰ অসমীয়া সমাজত প্ৰতি বছৰতে যিটো তিথিত তেওঁৰ মৃত্যু হয়, সেই তিথিটোত ভকতক আনি ঘৰত এভাগ কৰ্ম কৰা হয়, যি যেনেদৰে সাধ্য অনুসৰি কৰে তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আৰু ঘৰখনৰ মংগলৰ বাবে। অসমীয়া লোকসমাজত এয়া পৰম্পৰা পূৰ্বৰ পৰা চলি আহিছে আৰু আমিও এইভাগ কৰ্ম আমাৰ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা পৰে। গতিকে কাইলৈ পূৰ্ণিমা পৰিছে। গতিকে আপোনালোকক মই এই কৰ্মভাগীত জড়িত কিছু লোক পৰম্পৰা আমি মৃতকৰ যি শ্ৰাদ্ধ, বছৰেকীয়া শ্ৰাদ্ধ, সেয়া মই দেখাই যাবলৈ চেষ্টা কৰিম। আৰু আমি এনেদৰে আমাৰ যিবিলাক পৰম্পৰা সেইবিলাক যদি আমি বজাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মই সেইবিলাক কি কৰিছে চিনি পাব, ভালকৈ তেওঁলোকে আচলতে জানিব। গতিকে সেই কথাবিলাক আমি কৰি যাম আৰু মাজে মাজে কিছুমান ব্যস্ততাৰ কামবিলাক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি মোৰ লগে লগে চাই যাব। এয়া আমাৰ ৰাইজে ডুং বনাইছে দেই, আৰু ঠাই বিশেষে এই ডুংটোক কয় খোল, আৰু বিশেষকৈ জলপান খাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। পৰম্পৰাৰ পৰা আমাৰ এইটো বস্তু হেৰাই গৈছে আৰু এওঁ বনাই আছিলে। তাৰপিছত খুৰীয়ে বনাইছে দেই, এইফালে চাই দিয়ক। খুৰী মাজুলী মানুহে বহুত কিবা কিবি জানে দেই সঁচাকৈ। গতিকে এয়া আমাৰ কাইলৈ ভোজে হ'ব বাৰু, জলপান ভিতৰতহে চলিব। সেইকাৰণে ডুঙত বা খোলত এই দাইল দিবৰ কাৰণে প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো চাই যাব। এয়া কাঁহৰ বাচনকেইটা মই ফুটছাই দি পেলাই ধুই লৈছোঁ। ফুটছাই নিদিলে কাঁহৰ বাচন ভাল নহয়। এয়া বাচন বৰ্তন ধুই থোৱা হৈছে। এযোৰ হ'ল তাল, এযোৰ আমাৰ শহুৰ দেউতাই কিনি থৈ যোৱা, তেখেতৰ স্মৃতি হিচাপে এইটো বস্তু আছে। আৰু নাম গোৱাত এযোৰ বজাই পেলাই নাম লয় আমাৰ। ব'লক আৰু কি কৰিলোঁ চাওঁ। কৃষ্ণ, আজি আমাৰ সকামৰ কাৰ্যসূচী আৰম্ভ হৈছে। ঘৰৰ মানুহখিনি সকলোখিনি আহিছে আৰু এতিয়া মই এয়া দেউতাৰ ফটোত ধূপ জ্বলালোঁ। ইয়াত দেখিছে চাগে, ইয়াত ধূপ জ্বলাই লৈছোঁ আৰু চাকি জ্বলালোঁ। আৰু অলপ পাছত ভকতে তেওঁলোকৰ কাৰ্য আৰম্ভ কৰিব। গতিকে দিনটোৰ কাৰ্যসূচী মই কেইটামান ক্লিপ ল'ম। বিশেষকৈ কামৰ মাজত কি কৰিব পাৰোঁ ঠিক নাই। গতিকে আপোনালোকে চাই যাব, ভিডিঅ'টো একেলগে চাই যাব আৰু আমাৰ পৰম্পৰাখিনি মই দেখুৱাবলৈ যত্ন কৰিম।
বন্ধু বান্ধৱীসকল, এনেদৰে আমাৰ আজি সকামৰ কামভাগ আগবাঢ়িলে। এয়া বীণাখুৰী অঞ্জনাখুৰীয়ে মাহ প্ৰসাদ ধুইছে পুখুৰীৰ পাৰত, আৰু তাৰ মাজতে মই চাহ দিয়াৰ কামত লাগি আছিলোঁ। তাৰ মাজতে ভিডিঅ' ক্লিপটো কৰিলোঁ, কাৰণ ছোৱালীয়ে আজি একেবাৰে ভিডিঅ' ক্লিপ নকৰিলে, মনৰ লগত মাত্ৰ খেলিছেহে। এই পুখুৰী পাৰত মানুহ অহা যোৱা কৰি থকাৰ মাজতে কণকণ আৰু চিংকুৱে আহি পেলাই মনে মনে পুখুৰী পাৰলৈ আহিছিলে, যাৰ কাৰণে বহুত ভয় খালোঁ আজি। মানে মই বিয়াতে ভয় খালোঁ, সেইটো কথা বুজাব নোৱাৰোঁ। এয়া ৰাতিপুৱা মানে মই ক্লিপ এটা লৈ থৈছিলোঁ, ভকত অহাৰ পাছতে অনুমতি লৈ এয়া পাচলি কটা হৈছে। লোকো মাধুৰ্য দীপ্তি খুৰীয়ে এয়া কলডিল কাটিছে জ্বলা ভাজিৰ বাবে। তাৰপাছত এইফালে সেৱক খুৰাই পাচলি কাটিছে। এনেদৰে মানে বৰভাগ বা চাউল সিজোৱাৰ কাৰণে এয়া প্ৰস্তুত কৰিছে। এয়া সৰু ডেকাই আমাৰ চাউল ধুইছে। দাইল ধোৱাৰ পৰা চাউল ধোৱাৰ পৰা পানী যোগান ধৰালৈকে সকলোখিনি আহিয়ে সোনকালে আহি কৰিছেহি। এইফালে বৰভাগৰ আয়োজন চলিছে। তিলোচন বৰ্তা, গুৰি ধৰোঁতা আৰু অনিল দা আৰু বাচ্চা আদি কৰি কেইবাজনেও ইয়াত আমাৰ খগেন বাপ, নাইনা বাপ, এনেকৈ ধৰণে সকলোৱে মিলি পেলাই কামভাগ আগবঢ়াই পেলাই লৈ গ'ল। বৰ্তাই আমাৰ প্ৰত্যেক বছৰতে এই কামভাগত আমাৰ দিহা পৰামৰ্শ দি পেলাই সদায় আমাৰ লগ দি আহিছে, আৰু আগলৈও থাকিব বুলি ভাবি তেওঁ সুস্বাস্থ্য মই কামনা কৰিলোঁ ভগৱানৰ চৰণত। তেওঁ বৰ ধুনীয়াকৈ ভোজটো ৰান্ধে, যিহেতু অভিজ্ঞ হৈ গৈছে, সেইবাবে যথেষ্টখিনি তেওঁ কাম আঁত মাৰিব পাৰে। আৰু এই কাম আৰম্ভ হৈছে। আমাৰ ভোজ সম্পূৰ্ণ নিৰামিষ হয়, সেইবাবে ইয়াত পনীৰৰ আয়োজন চলিছে। তাৰপাছত চাহ খোৱা পৰ্বও চলি থাকিল। মই মাজতে এই ক্লিপটো ল'লোঁ। এয়া মুনুহঁতৰ মা, এইফালে বীণাখুৰী আছে, মই দেখুৱাম। বীণাখুৰীৰ কনক খুৰা আজি এই পুণ্যাত্মাৰ এই কৰ্মৰ তিথিটোতে একেলগে একেদিনাই তেওঁৰ মৃত্যু হৈছে। মাত্ৰ খুৰা 4 বছৰ হৈছে মৃত্যু হোৱা, আৰু দেউতাৰ 2000 চনতে মৃত্যু হোৱা, গতিকে একে তিথিতে মৃত্যু হৈছে। এয়া আছে মা আৰু মুনুহঁতৰ মা। এনেদৰে প্ৰসাদ খোৱাৰ সময়ো আহি পৰিলে। সকলোৱে মিলি পেলাই এয়া প্ৰসাদ খাইছে, আৰু দিনটোৰ কামবোৰো এনেদৰে আগুৱাই গৈ থাকিলে। সকলোৱে মিলি আমি ঘৰখনৰ সকলোকেইটা মিলি পেলাই ভকতৰ চৰণত আশীৰ্বাদ ল'বলৈ একেলগে এই দিনটোতে সুবিধা পাওঁ। দেহা মন মাধুৰ্য এয়া খাইছে। জিতে চাব দেই, জিতে মোক দেখি কেমেৰা দেখি হাত দাঙি দিছে, কিবা এটা কৈছে। সি প্ৰসাদ খাই আছিলে, মাকে আঁতৰাই লৈ গ'ল, কিন্তু আকৌ তাক দিলতহে সি মানে মনে মনে আছে। এইফালে এয়া আমাৰ মালিকে প্ৰসাদ খাই আছে। এয়া ৰাজাই কি কৰিছে, সি নিজে প্ৰসাদ খাব নোৱাৰে কাৰণে কুকুৱাই আছে আৰু দিয়া নাই তাক। এনেদৰে আমাৰ চাউল সিজোৱা বা বৰভাগৰ খোৱাৰ সময়ো আহি পৰিলে। ভকতে আসন বিসৰ্জন দিহে আমাৰ বৰভাগৰ আয়োজন কৰা হয়, গতিকে সম্পূৰ্ণ আসন বিসৰ্জন দি এয়া বৰভাগ এই বহা ঠাইতে তেওঁলোকে গ্ৰহণ কৰিছে। আৰু যিসকলে ভিতৰত নধৰে সেইসকলক বাহিৰত বাৰান্দাত আমি ব্যৱস্থা কৰি দিয়া হৈছিলে আসনৰ, তেওঁলোকে এনেদৰে বাৰান্দাটো খোৱা হৈছে। জিতক লোকে খুৱাই আছে। আৰু এইফালে মই এটা পাৰ্টি দেখাম, যিটো পাৰ্টি তলমূৰ কৰা পাৰ্টি দেই। এই পাৰ্টিটোৰ নাম মই তলমূৰ কৰা পাৰ্টি দিছোঁ, আৰু মোক কেমেৰা দেখিলে প্ৰত্যেকবাৰে সিহঁতি মুখখন লুকুৱাই দিয়ে। আৰু এইফালে আমাৰ দেহা যি মন আৰু বিয়নী মা বুলি কেনে কৈছোঁ, মানে বিয়নী হয়, মাৰ বিয়নী, আৰু আমি মা বুলি কওঁ, সেইকাৰণে বিয়নী মা বুলিয়ে কওঁ। এয়া আছে কিৰণ পেহী, আৰু এইফালে অস্মিত বহি আছে। এনেদৰে আমাৰ এই কামভাগ আগবাঢ়ি গৈ থাকিল। আৰু তাৎপৰ্যপূৰ্ণভাৱে আঘোণৰ পূৰ্ণিমাৰ তিথিটোতে প্ৰত্যেক বছৰে দেউতাৰ তিথি পৰে, আৰু দেউতাৰ লগতে যোৱা 4 বছৰ আগতে কনক খুৰাৰ দেউতাৰ কিছুজন ভাতৃ তেখেতৰ বিয়োগ হৈছিলে, আৰু তেখেতৰ কোনো সতি সন্ততি নথকাত খুৰী আছে বৰ্তমান। আমিয়ে এই কামভাগ কৰিব লাগিব, যিহেতু সেইবাবে আমি এইজন ককাই ভাই দুয়োজনে খাইছে। আমাৰ দেউৰীয়ে খোৱাৰ পাল সময় আহি গ'ল, আৰু শেষ পৰ্যায়ত আমি উপনীত হৈছোঁ। এইদৰে এই তিথিতে যিহেতু 2জন ককাই ভাইৰ মৃত্যু হৈছিলে, দেউতা আৰু
কনক খুৰাৰ। সেইবাবে আমি এই দিনটোতেই ভকতৰ চৰণত আঁঠুৰ লৈ তেওঁলোক দুয়োজনৰে পুণ্যাত্মাৰ কাৰণে সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা কৰি ভগৱানক স্মৰণ কৰোঁ। পুণ্যাত্মাৰ তেওঁলোকৰ শান্তি পাওক, আত্মাৰ মুক্তি হওক আৰু আমাক আগুৱাই যোৱাত তেওঁলোকে সৎপথ দেখুৱাওক, তাকে কামনা কৰিছোঁ। নতুনসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। পুনৰ ধন্যবাদ থাকিল।